Hello guys, welcome to my channel Knowledge Assamese. আজি মই ক'ব ওলাইছোঁ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিষয়ে। ভাৰতৰ 9খন কেন্দ্ৰীয়শাসিত অঞ্চল আছে। আগতে 7খন আছিল, বৰ্তমান 9খন হৈছে। যোৱা 6 আগষ্টত দুখন নতুনকৈ এড হৈছে, জম্মু কাশ্মীৰ আৰু লাডাখ। গতিকে আজি মই এই কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিষয়ে ক'ম। কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানী, সাক্ষৰতা হাৰ আৰু অফিচিয়েল লেংগুৱেজৰ ওপৰত। জম্মু কাশ্মীৰৰ কথা মই ইয়াত নকওঁ, কিন্তু কাৰণ জম্মু কাশ্মীৰৰ কথা মই আগতে মোৰ ভিডিঅ'ত কৈ লৈছোঁ। সেই ভিডিঅ'ৰ লিংক মই তলত দি দিম। গতিকে আপোনালোকে জম্মু কাশ্মীৰৰ বিষয়ে জানিব হ'লে সেই ভিডিঅ'টো চাব পাৰে। গতিকে আজি মই বাকী থকা 8খনৰ কথা ক'ম, 8খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ কথা ক'ম। তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট চব কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। আহক। আন্দামান নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ বংগোপসাগৰত থকা এটা সৰু দ্বীপপুঞ্জ। আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী হ'ল পৰ্ট ব্লেয়াৰ আৰু ইয়াৰ সাক্ষৰতা হাৰ হ'ল 86.63 আৰু অফিচিয়েল লেংগুৱেজ হিন্দী আৰু ইংলিছ। চণ্ডীগড় পঞ্জাৱ আৰু হাৰিয়ানাৰ ৰাজধানী হয়, আৰু চণ্ডীগড় এখন নিজা কেন্দ্ৰীয়শাসিত অঞ্চল হয়। গতিকে চণ্ডীগড়ৰ ৰাজধানী হ'ল চণ্ডীগড়। সাক্ষৰতা হাৰ 86.05 আৰু অফিচিয়েল লেংগুৱেজ ইংলিছ, যদিও তাত পাঞ্জাবীও ব্যৱহাৰ কৰা হয়। দাদৰা এণ্ড নাগাৰ হাভেলী মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজত থকা এটা সৰু দ্বীপপুঞ্জ। দাদৰা নগৰ হাভেলীৰ ৰাজধানী হ'ল চিলভাছা। অফিচিয়েল লেংগুৱেজ হ'ল হিন্দী আৰু গুজৰাটী। সাক্ষৰতা হাৰ 76.24। দমন এণ্ড ডিউ দুটা বেলেগ বেলেগ সৰু দ্বীপ, যদিও দুটাক মিলাই এটা কৰিছে আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চল কৰিছে। দমন আছে গুজৰাটৰ ফালে আৰু ডিউ আছে গোৱাৰ ওচৰত। গতিকে দমন আৰু ডিউৰ ৰাজধানী হ'ল দমন। সাক্ষৰতা হাৰ 87.10। অফিচিয়েল লেংগুৱেজ কংকণী আৰু গুজৰাটী। লাক্ষাদ্বীপ ভাৰতৰ আৰৱ সাগৰত থকা এটা কেন্দ্ৰীয়শাসিত অঞ্চল হ'ল লাক্ষাদ্বীপ। এই লাক্ষাদ্বীপৰ ৰাজধানী হ'ল কাভাৰাট্টি। সাক্ষৰতা হাৰ 91.85। অফিচিয়েল লেংগুৱেজ মালায়ালম আৰু ইংলিছ। দিল্লী ভাৰতৰ ৰাজধানী দিল্লী এটা কেন্দ্ৰীয়শাসিত অঞ্চল। দিল্লীৰ ৰাজধানী হ'ল নিউ দিল্লী, যোনটো ভাৰতৰ ৰাজধানী হয়। সাক্ষৰতা হাৰ 86.21। অফিচিয়েল লেংগুৱেজ হিন্দী আৰু ইংলিছ। পুডুচেৰী তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত থকা এটা সৰু কেন্দ্ৰীয়শাসিত অঞ্চল হ'ল পুডুচেৰী। এই পুডুচেৰীৰ ৰাজধানী হ'ল পণ্ডিচেৰী। সাক্ষৰতা হাৰ 85.85। অফিচিয়েল লেংগুৱেজ তামিল আৰু ইংৰাজী।
লাডাখ নতুনকৈ গঠন হোৱা এটা কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখ যোৱা 6 আগষ্টত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল লাডাখক নতুনকৈ কেন্দ্ৰীয় শাসিত অঞ্চল। এই লাডাখৰ বৰ্তমান ৰাজধানী থিৰাং নাই যদিও লেহ এই লাডাখৰ ৰাজধানী হোৱাৰ সম্ভাৱনা আছে আৰু লাডাখৰ সাক্ষৰতা হাৰ 72.10। অফিচিয়েল লেংগুৱেজ বহুতকেইটা আছে, তাৰ ভিতৰত মই 3টা কৈ দিছোঁ: লাডাখী, কুৰ্কি আৰু চীনা। ইয়াৰ বাহিৰেও টিবেটান, বাল্টি, উৰ্দু আৰু হিন্দীও ব্যৱহাৰ হয়। এই আছিল আজি আমাৰ ভিডিঅ'টো। যদি চাই ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰক সকলোকে আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।